মৰিগাঁৱত পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰ গুলীবৃদ্ধ হৈছে এটা কুখ্যাত ড্ৰাগছ মাফিয়া সোণাপুৰৰ টোলগেটত নিশা প্ৰায় 2 বজাত 145টা ড্ৰাগছ ভৰ্তি বাকচ জব্দ কৰিছিল গুৱাহাটী এছটিএফে আৰু জব্দকৃত ড্ৰাগছৰ বজাৰ মূল্য আছিল প্ৰায় 1.5 কোটি টকা AS01 BL2211 নম্বৰৰ এখন হোণ্ডা চিটি বাহনৰ সৈতে ড্ৰাগছৰ সহ আৰক্ষীৰ জালত পৰা এটা কুখ্যাত ড্ৰাগছ মাফিয়াটো আছিল গাড়ীগাঁৱৰ মফিজুল হক ধৃত মফিজুলৰ চিকাৰৰ ভিত্তিত গুৱাহাটী এছটিএফ আৰু মৰিগাঁও আৰক্ষীয়ে অধিক ড্ৰাগছ উদ্ধাৰৰ বাবে মফিজুলক লগত লৈ অভিযান চলাইছিল ধৰমতুল থানাৰ অন্তৰ্গত বৰবৰীত অভিযান চলোৱাৰ সময়তে ইন্দ্ৰজিৎ গগৈ নামৰ আৰক্ষী কনিষ্টবলজনক আক্ৰমণ কৰি AK-47 বন্দুকটো কাঢ়ি পলাবলৈ চেষ্টা কৰোঁতেই ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি গুলীচালনা কৰে আৰক্ষীয়ে আৰু ইয়াৰ পাছতে আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মফিজুলক প্ৰথমতে আহতগুৰি ৰাজ্যিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰাই যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে মফিজুলৰ আক্ৰমণত আঘাতপ্ৰাপ্ত আৰক্ষী কনিষ্টবলজনৰ নাম হৈছে ইন্দ্ৰজিৎ গগৈ নিউজ ডেস্ক ৰিপৰ্ট AM News 24